ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এবাৰ সেবাৰ প্ৰশ্ন কাকত সলনি কৰা হ'ব। এই সম্পৰ্কত ইতিমধ্যে খবৰ প্ৰকাশ হৈ আছে আৰু ইয়াৰ পিছতে সেবাৰ ফালৰ পৰা পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই ঘোষণা কৰিছে আৰু ইয়াৰ পিছতে পোহৰলৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য আৰু সেবাৰ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে ইংৰাজী, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান আৰু গণিত এই চাৰিটা পাঠ্যক্ৰমত ছাত্ৰ ছাত্ৰীক অধিক সক্ৰিয় কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সকলো দিশ সাঙুৰি লোৱাৰ বাবে 50% দুখন প্ৰশ্ন কাকত প্ৰস্তুত কৰা হ'ব। অৰ্থাৎ এটা ছাবজেক্টৰ দুখন প্ৰশ্ন কাকত থাকিব। ইয়াৰে 45 নম্বৰ অবজেক্টিভ প্ৰশ্নৰ উত্তৰ কৰিব লাগিব আৰু এনেধৰণৰ প্ৰতিটো প্ৰশ্নৰ বাবে 1 নম্বৰকৈ থাকিব। আনহাতে 45 নম্বৰ ক্ষেত্ৰত প্ৰস্তুত হ'ব লগা প্ৰশ্ন কাকত ভিন্ন প্ৰশ্ন সন্নিৱিষ্ট কৰা হ'ব আৰু মুঠ 90 নম্বৰ প্ৰশ্ন কাকত প্ৰস্তুত হোৱাৰ বিপৰীতে 10 নম্বৰ আভ্যন্তৰীণ মূল্যায়নৰ দ্বাৰা প্ৰদান কৰা হ'ব। আৰু পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে প্ৰকাশ কৰা মতে হাইস্কুল শিক্ষান্ত পৰীক্ষা হ'ব লগা এনেধৰণৰ প্ৰশ্ন কাকতৰ মডেল ইতিমধ্যে সেবাৰ ৱেবছাইটত উপলব্ধ কৰোৱা হৈছে। তদুপৰি প্ৰতিখন শিক্ষানুষ্ঠানলৈ এই মডেল প্ৰেৰণ কৰা হৈছে।